হাই ফ্ৰেণ্ডছ, বৰ্তমান আপোনালোকৰ RRB ৰিজাল্ট 2025 নন টেকনিকেল গ্ৰেজুৱেটখিনি 8113টা পোষ্ট ৰিজাল্ট আহি পৰিছে। গতিকে আপোনালোকে দেৰি নকৰি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। ক'ত চালে আপোনালোকে আপোনাৰ ৰিজাল্টটো পাব, সবিশেষ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টো ভালদৰে চাওক আপোনালোকে। নেম অফ পোষ্ট আছিলে নন টেকনিকেল পপুলাৰ কেটেগৰিজ গ্ৰেজুৱেটখিনি। নং অফ পোষ্ট আছিলে 8113টা। নং অফ পোষ্ট ইন NFR 516টা পোষ্ট আছিলে। নেম অফ অৰ্গেনাইজেশ্যন ইণ্ডিয়ান ৰেলৱে। ডেট অফ এক্সাম আছিলে 5 জুন 2025 টু 23 জুন 2025 আপোনালোকৰ এক্সাম হৈছিলে। আপোনালোকৰ ৰিজাল্ট ইতিমধ্যে প্ৰকাশ পাইছে। 19 ছেপ্টেম্বৰ 2025 তাৰিখে আপোনালোকৰ ৰিজাল্ট দিয়া হৈছে। আপোনালোকে আৰু পলম নকৰিব। আপোনালোকে ইতিমধ্যে RRB ৱেবছাইটত গৈ পিনি আপোনালোকৰ ৰোল নম্বৰটো আপোনালোকে চেক কৰি লওক। কিজানি আপোনালোকে চাকৰিটো পাইছে। বেছি পলম নকৰিব। গতিকে আপোনালোকে সোনকালে আপোনালোকৰ ৰোল নম্বৰটো চেক কৰি লওক। মই ইয়াত কেইখনমান কাগজ দেখাইছোঁ। অলপমান নাম্বাৰ আপোনালোকৰো থাকিব পাৰে ইয়াত, হয়তো আপোনালোকে চাই লওক। যদি আপোনালোকৰ ইয়াত আছে ৰোল নম্বৰটো তেন্তে ভালেই কথা, নহ'লে আপোনালোকে RRB ৱেবছাইটত গৈ আপোনালোকৰ নিজৰ ৰোল নম্বৰটো চাই লওক। বেছি পলম নকৰিব। বেছি পলম কৰিলে হয়তো আপোনালোকৰ কাৰণে আকৌ চাকৰি পোৱাৰ আশাও পুনৰ নাইকিয়া হৈ পৰিব পাৰে। গতিকে আপোনালোকে সোনকালে গৈ RRB ৱেবছাইটত গৈ পিনি আপোনালোকৰ ৰোল নম্বৰটো এতিয়াই চাই লওক। আপোনালোকে সোনকাল কৰক।